সমন্বয় আৰু সমাহৰণ বুলিলে কি বুজে? অসমীয়া সংস্কৃতিত কেনেদৰে সমন্বয় সাধিত হৈছে আলোচনা কৰক। প্ৰশ্নোত্তৰ: সংস্কৃতি হৈছে এটা জাতি বা এখন সমাজৰ পৰা নিগৰি ওলোৱা এখন ছবি। ই মানৱ জীৱনৰ সৈতে জড়িত এটি চিৰন্তন সম্পদ। মানুহে জীৱন-যাপনৰ স্বাৰ্থত ইজনে সিজনৰ সৈতে মিলিবৰ বাবে ভালেমান বিষয় আদান-প্ৰদান আৰু বিনিময় কৰে। ফলত পাৰস্পৰিক ৰীতি-নীতি, বিশ্বাস, পৰম্পৰা, আদৰ্শ আদিৰ লগতে স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, সংগীত, সাহিত্য, সাজ-পাৰ, অলংকাৰ, আহাৰ-বিহাৰ বিভিন্ন দিশৰ যুগ যুগ ধৰি আদান-প্ৰদান আৰু বিনিময়ৰ যোগেদি ভাৰতীয় সংস্কৃতিয়ে বিকশিত ৰূপ লাভ কৰিছে। ভাৰতীয় সংস্কৃতি বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণ আৰু সমন্বয়ৰ পৰিণতি। অসমীয়া সংস্কৃতিও তাৰ ব্যতিক্ৰম নহয়। দৰাচলতে সমন্বয় এটা ঐতিহাসিক প্ৰক্ৰিয়া। যুগ যুগ ধৰি অসমৰ বুকুলৈ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ প্ৰব্ৰজন ঘটিছে। আৰ্য আৰু আৰ্য-ভিন্ন জনগোষ্ঠীৰ এনে প্ৰবাহমান ধাৰাৰ বাবেই অসমৰ সংস্কৃতিয়ে বৰ্ণাঢ্য ৰূপ লাভ কৰিছে। অসমৰ জনগোষ্ঠীৰ গাঁথনিৰ দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে ৰামায়ণ মহাভাৰতৰ দিনৰে পৰা ইয়াত অষ্ট্ৰিক, মংগোলীয়, দ্ৰাবিড় প্ৰভৃতি বিভিন্ন নৃগোষ্ঠীয় লোকে বসবাস কৰি আহিছে। ঘটকাসুৰ, সম্বৰাসুৰ, মহীৰংগ, দানৱ প্ৰভৃতি কিৰাতমূলীয় আছিল বুলি সমাজবিজ্ঞানীসকলে মত দাঙি ধৰিছে। কৰ্ষণ কাৰ্যই কৃষ্টি, সংস্কৃতি আৰু সোণালী ফচল। সংস্কৃতি স্বকীয় বৰ্ণ বৈভৱেৰে সৌন্দৰ্যময় হৈ উঠাৰ মূলতে সমন্বয় আৰু সমাহৰণৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। অসমৰ গীত, মাত, আচাৰ-নীতি, ধৰ্মীয় উৎসৱ আদিলৈ মন কৰিলেই কথাষাৰ অধিক স্পষ্ট ৰূপত ধৰা পৰে। সংস্কৃতি বোৱতী সুঁতিৰ দৰে চিৰপ্ৰবাহমান। নদীৰ সুঁতিত বানপানী আহি খৰালি পুনৰ শুকাই যোৱাৰ দৰে ই সংস্কৃতিও এটা সময়ত সম্পূৰ্ণ ঠন ধৰি কেতিয়াবা নিশ্চিহ্ন হৈ যাব পাৰে। যুগৰ পৰিৱৰ্তনৰ লগে লগে কিছুমান পুৰণি ৰীতি-নীতি পৰিৱৰ্তন ঘটাটো স্বাভাৱিক। সাংস্কৃতিক সমাহৰণে এনে পৰিৱৰ্তনত বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা যায়। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আৰ্য, আৰ্য-ভিন্ন বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ প্ৰক্ৰিয়াৰ যোগেদি সংস্কৃতিৰ বিভিন্ন উপাদানৰ সমাহৰণ প্ৰক্ৰিয়া চলি আহিছে। ৬০০ বছৰ অসমত ৰাজত্ব কৰা আহোমসকল আদিতে চোম দেৱতাৰ উপাসক আছিল, কিন্তু পৰৱৰ্তী কালত হিন্দু ধৰ্ম গ্ৰহণ কৰি অন্যান্য থলুৱা লোকৰ আচাৰ-নীতি গ্ৰহণ কৰা দেখা গ'ল। সেইদৰে চুকাফাৰ ৭ ৰাজ মাৰি ১ ৰাজ কৰা নীতিৰ ভিত্তিত থলুৱা জনগোষ্ঠীৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপনৰ জৰিয়তে প্ৰশাসনীয় ব্যৱস্থাৰ সৈতে জড়িত কৰি এখন বিশাল মানৱীয় সমাজ গঠনৰ যি প্ৰক্ৰিয়া, সিয়ে অসমীয়া সমাজ গঠনৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিলে। ইতিহাসৰ বিভিন্ন ক্ষণত বিভিন্ন জনগোষ্ঠীৰ প্ৰজাসকলৰ মাজত হোৱা যুদ্ধ-বিগ্ৰহ, সন্ধি আদিৰ উপৰিও মুছলমানসকলৰ আক্ৰমণ, মানৰ আক্ৰমণ, স্বাধীনতাৰ পূৰ্বে চাহ-বাগিচাৰ বনুৱাসকলৰ আগমন, ভাৰত বিভাজনৰ পৰিণতি স্বৰূপে মৈমনছিং, চিলেট, শ্ৰীহট্ট, ৰংপুৰ আদিৰ পৰা প্ৰব্ৰজিত হোৱা ইছলাম আৰু হিন্দুধৰ্মী নাগৰিকসকলৰ লগতে ১৯৭১ চনৰ আগে-পিছে বাংলাদেশৰ পৰা প্ৰব্ৰজিত লোকসকলৰ মাত্ৰাধিক্যই অসমৰ জনগাঁথনিত বিৰাট পৰিৱৰ্তনৰ সূচনা কৰিলে। এনেদৰেই ইতিহাসৰ বিভিন্ন সময়ত অসমলৈ বিভিন্ন প্ৰদেশৰ লোকসকলৰ আগমন ঘটিছে আৰু তাৰ পৰিণতি স্বৰূপে অসমৰ থলুৱা জনগোষ্ঠীসমূহৰ সৈতে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত বিনিময় আৰু আদান-প্ৰদান ঘটিছে। গতিকে দেখা যায় যে সামাজিক ব্যক্তি হিচাপে মানুহেই সংস্কৃতিৰ সৃষ্টি কৰে আৰু ইয়াক সজাই পৰাই সৌন্দৰ্যশালী কৰি তোলে। বৰ্তমান সময়ৰ সংস্কৃতিত বিভিন্ন সমাজৰ পৰা সাংস্কৃতিক উপাদান ধাৰ কৰি আধুনিক সংস্কৃতি গঢ়ি তোলাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। ভাৰতীয় সংস্কৃতিয়ে বৰ্তমান ভালেমান পশ্চিমীয়া সংস্কৃতিৰ পৰম্পৰাক আদৰি লোৱা দেখা গৈছে। এটা সু-সংগঠিত জাতি গঠনৰ কাৰণে ঐক্য আৰু সংহতিৰ প্ৰয়োজন। ঐক্য আৰু সংহতিৰ অবিহনে কোনোৱেই বৰ্তি থাকিব নোৱাৰে। এনে ঐক্য আৰু সংহতি সৃষ্টিৰ মূলতে সাংস্কৃতিক বিনিময়, আদান-প্ৰদান আৰু সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াই মুখ্য ভূমিকা গ্ৰহণ কৰে। অসমীয়া সংস্কৃতি দৰাচলতে দীৰ্ঘদিনীয়া সাংস্কৃতিক সমন্বয় আৰু সমাহৰণৰ পৰিণতিত সৃষ্টি হৈছে। বৈদিক আৰ্যসকলৰ জনপ্ৰব্ৰজনে এসময়ত অসমৰ থলুৱা জনগোষ্ঠীসমূহৰ সাংস্কৃতিক জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। সেইদৰে মুছলমানসকলৰ অসম আক্ৰমণৰ ফলস্বৰূপে ইছলামীয় সংস্কৃতিৰ সমলে অসমীয়া সংস্কৃতিত প্ৰৱেশ লাভ কৰিলে। আনহাতে ইংৰাজসকলৰ আগমনৰ পিছৰে পৰাই অসমীয়া সংস্কৃতিত আধুনিকতাৰ প্ৰৱেশ ঘটিল। ধন্যবাদ। যদিহে আপোনালোকে এছাইনমেণ্টসমূহ লিখাৰ সময়ত কোনো শব্দৰ ধৰা পৰাত অসুবিধাৰ সন্মুখীন হয়, তেতিয়া আমাক বিশ্ববিদ্যালয়ৰ পৰা দিয়া
কিতাপসমূহৰ মাজৰ পৰাই এই এছাইনমেণ্টসমূহ যিহেতু লিখা হৈছে তাতে আপোনালোকে ইয়াৰ শব্দসমূহ ভালদৰে চিনাক্তকৰণ কৰিব পাৰিব আৰু যদিহে আপোনালোকে এছাইনমেণ্টসমূহৰ লিখাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হৈ আছে তেতিয়াহ'লে প্লিজ কমেণ্টত জনাব আৰু লগতে এছাইনমেণ্টসমূহ প্ৰথমে অলপ পঢ়ি ল'ব যদিহে আপোনালোকে মনঃপূত বুলি ভাবে তেতিয়াহে আপোনালোকে এছাইনমেণ্টসমূহ লিখিব ধন্যবাদ